ভনীয়েকজনীয়ে মদ বিক্ৰী কৰি কোনোমতে ঘৰখন চলাই আছিল। কিছুদিন পাছতেই মৰমৰ ভায়েকজন হৈ পৰে বিধায়ক। তাৰ পিছতেই গোটেই কাহিনী সলনি হৈ যায়। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, ভালদৰে বুজিব। মোক এটা কথা কওঁ, তোৰ বয়স কিমান আছে? মানুহ চাবি আৰু ছোৱালীজনী তই তোৰ মানুহটো হ'ল তোমাকৰ অসুস্থ, তই যদি মদ বিকি থাক, তাৰপিছত তই ধনী হৈ মেলি তোৰ মান ইজ্জত থাকিবনে কচোন? সেইকাৰণে মই কৈছো তহঁতি তাতে মোক ক যে কি ব্যৱসায় তহঁতি কৰিব পাৰ। তেহেঁতৰ সৰুকে এখন দোকান, ডাঙৰ নকৰিবি এতিয়া, ডাঙৰ নিজে কৰিব লাগিব। এটা চলিব পৰাকে ৰাজধানীত বহিম বুলি কৈছে ক'ৰবাত জেগা এটা, সেনেকে চাইডে আমাৰ ফালৰ যি কৰিব লাগে দোকান এখন সৰুকে প্ৰথমে খুলিবৰ কাৰণে। তাৰপিছত দোকান লাভ কৰি মোক পইচা ঘূৰাই দিব লাগিব। এতিয়া মই খুলি দিছো, তই যোনদিনাখন দোকান বন্ধ কৰিবি তই সেইদিনাখনি মোক পইচা ঘূৰাই দিব, বন্ধ কৰিব নোৱাৰিবি। বুজি পালি না কথাটো? ধুনীয়াকে ভিতৰত কৰি ল পাব। এখেত হৈছে এজন বিধায়ক। তেখেতৰ নামটো ঋষিৰাজ হাজৰিকা। অসমৰ প্ৰায়বোৰ মানুহে তেখেতক চিনি পায়। তেখেতে ৰঙানদী সমষ্টিৰ পৰা এইবাৰ বিধায়ক পদত জিকিছে। এতিয়া কথাটো হ'ল, তেখেতৰ সমষ্টিত যিমানখিনি মহিলাই এনেকৈ মদ বিক্ৰী কৰি ঘৰখন চলাই আছে, সেইখিনি মহিলাৰ কাৰণে তেখেতে এটা অভিলাষী আঁচনি গ্ৰহণ কৰিছে। তেখেতে কৈছে যে মোৰ সমষ্টিৰ কোনো এগৰাকী ভনীয়ে এনেকৈ মদ বেচি নিজৰ ঘৰখন চলাব নালাগে। তাৰ পৰিৱৰ্তে মই প্ৰতিগৰাকী ভনীক একোখনকৈ দোকান খুলি দিম আৰু সেই দোকানৰ যিখিনি ইনভেষ্টমেণ্ট হয় গোটেইখিনি মই কৰিম। তাতে এটা চৰ্ত আছে, যদিহে দোকানখন হঠাৎ বন্ধ কৰি দিয়ে তেন্তে যিখিনি পইচা তেখেতে খৰচ কৰিব সেইখিনি পইচা ঘূৰাই দিব লাগিব, আৰু যদিহে দোকানখন চলাই থাকে তেন্তে সেই পইচা তেখেতক দিব নালাগে। অৰ্থাৎ তেখেতে কৈছে যে তহঁতে কাম কৰি খা, কিন্তু এনেকৈ মদ বেছি খাব নালাগে। এতিয়া এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য কি? অসমত বহুতো বিধায়ক আছে, কিন্তু সেই বিধায়কসকলে এনেদৰে কাম কৰেনে? নিশ্চয় নকৰে। মই বিধায়কৰ কথা বাদ দিলোঁ, আমাৰ প্ৰতিখন জিলাৰ গাঁৱে ভূঞে চুকে কোণে মদ বিক্ৰী কৰে, আৰু সেই মদ খাই এটা চাম ধ্বংস হৈছে। সেই মদ বেচা যিবোৰ ঘাটি আছে, সেই ঘাটিবোৰৰ পৰা পইচা লৈ পুলিচে মদ বেচিবলৈ পাৰ্মিশ্যন দিয়ে। উঠি অহা যিটো প্ৰজন্ম, সেই প্ৰজন্মটো যে মদ খাই ধ্বংস হৈছে তাত কাৰোৰ কাণসাৰ নাই। বিশেষকৈ আমাৰ যিবোৰ অসমীয়া নাৰী, সেই নাৰীবোৰ অকালতে বিধৱা হৈছে। তাৰ বাবে দায়ী কোন? এইবোৰ মদ ভাটি, য'ত কিছুমান ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি মদ বনায় নিচা লাগিবৰ কাৰণে, আৰু সেইবোৰ খাই আমাৰ যিবোৰ উঠি অহা ডেকা ল'ৰা সেইবোৰ অকালতে মৰি আছে। বহুত বেছি পইচা দি বিলাতী সুৰা কিনিব নোৱাৰে, কি কৰে? 30 টকাত লোকেল মদ খায়, লোকেল মদাহী। কিন্তু হৈ আছে কি? সেই যে আমাৰ মানুহবোৰ অকালতে বিধৱা হৈ আছে। যদিহে আপুনি অসমৰ গোটেই গাঁও ভূঞ অঞ্চল ভ্ৰমণ কৰে, দেখিব যে আমাৰ অসমীয়া মানুহৰ বিশেষকৈ যিখিনি বিয়া পতা মানুহ, সেই মানুহখিনি 30 বছৰৰ পৰা 40ৰ ভিতৰত মানুহবোৰ সোনকালে মৰি আছে, ডেকা ল'ৰাবোৰ। কাৰণটো কি? এই মদটো। আৰু অসমৰ এজন বিধায়ক, তেখেতৰ নামটো ল'বই লাগিব। তেখেতে যিটো কাম কৰিছে সঁচাকৈ তেখেত শলাগৰ পাত্ৰ। তেখেতে কৰা যিটো কাম, সেই কামটো কিমান দূৰ সফল হ'ব নাজানো, কিন্তু তেখেত বৰ্তমান অসমৰ প্ৰতিজন মানুহৰ কাৰণে আদৰ্শ হওক। তেখেত বৰ্তমান অসমৰ প্ৰতিজন বিধায়কৰ কাৰণে আদৰ্শ হওক। আমি গৌৰৱ কৰিম যে অসমৰ এজন বিধায়ক আছে যিয়ে মদৰ ভাটিবোৰ বন্ধ কৰিব দি খুলিব দিছে কি একোখনকৈ দোকান। দোকান নহয়, যিকোনো এটা সৰু ব্যৱসায়, আৰু যিখিনি পইচা ইনভেষ্ট কৰিব তেখেতে নিজেই। অসমৰ যিসকল বিধায়ক আছে তেওঁলোকে যদি এখেতৰ দৰে কাম কৰে তেন্তে আমাৰ অসমখন আগুৱাই যাবলৈ বেছি সময় নালাগে। অসমৰ আন আন বিধায়কসকলে যদি ঋষিৰাজ হাজৰিকাৰ দৰে কাম কৰে তেন্তে আমাৰ যিটো উঠি অহা প্ৰজন্ম, আমাৰ সমাজখন নিশ্চয় সুৰক্ষিত হৈ থাকিব, তাত কোনো সংশয় নাই। সেয়েহে আমি বিচাৰোঁ অসমৰ প্ৰতিজন বিধায়কে এনেকুৱা পদক্ষেপ গ্ৰহণ কৰক, আমাৰ অসমৰ মানুহখিনিক ৰক্ষা কৰক, অসমৰ মানুহখিনিক বচাওক। ধন্যবাদ জ্ঞাপন কৰিছোঁ ঋষিৰাজ হাজৰিকা দেৱলৈ। তেখেতে যি কাম কৰি আছে সেই কাম অনাগত সময়ত কৰি যাওক, আৰু আমাৰ অসমখনক এখন সুৰক্ষিত অসম হিচাপে গঢ়ি তোলক।